নমস্কাৰ আপোনালোকে চাই আছে টেকনো ফুকন ইউটিউব চেনেল জনাবলৈ লৈছোঁ আজিৰ টেক নিউজ Redmi আজি চাইনাত প্ৰথমটো ডিসপ্লে মনিটৰ লঞ্চ কৰিলে বেজেললেছ মনিটৰটোৰ নাম হৈছে Redmi Display 1A মনিটৰটো স্পেচিফিকেশনখিনি হ'ল 16:9 aspect ratio আপোনাৰ ডিসপ্লেটো হ'ল ফুল HD IPS panel 1920x1080 আৰু ৰিফ্ৰেছ ৰেট হ'ল আপোনাৰ 60 Hz OnePlus আজি অফিচিয়ালি মিড ৰেঞ্জ স্মাৰ্টফোন এটা লঞ্চ কৰিম বুলি এনাউন্স কৰিলে ইমান দিনে OnePlus অকল হাই ৰেঞ্জত আছিলে মানে বাজেট সেগমেন্টত নাছিলে অকল প্ৰিমিয়াম সেগমেন্টত আছিলে আৰু আমি ইমাদিনৰ পৰা যিখিনি ৰিউমাৰ শুনি আছিল যে OnePlus Z এটা আহিব বা OnePlus 8 Lite এটা আহিব আশা ৰাখিছো এটোৱে হয় আৰু অতি সোনকালে যাতে আমি এক দেখিবলৈ পাওঁ নেক্সট নিউজলৈ আহিছো IIT Roorkee এজন ষ্টুডেন্টে এটা টিকটকৰ ক্লোন এপ সাজি উলিয়াইছে এপটো নাম দিছে মিট্ৰো তো নামটো শুনিয়ে ফেমাস হৈ গৈছে এপটো ইতিমধ্যে এপটো 50 লাখ ডাউনলোডছ কমপ্লিট হ'ল আৰু YouTube ভাৰ্সেস TikTok যেটো কন্ট্ৰোভাৰ্সি চলি আছে সেই কন্ট্ৰোভাৰ্সি কাৰণে বহুত TikTok টো ইউজ কৰিবলৈ এৰি দিছে আৰু সেই সময়তে যেহেতু এই এপটো লঞ্চ হৈছে তো অতি সোনকালে এপটো হিট হৈছে নেক্সট নিউজলৈ আহিছো OnePlus 8 ইউজাৰৰ কাৰণে এটা ভাল খবৰ আছে OnePlus 8 হওক OnePlus 8 Pro হওক আগতে আপোনালোকে 90 Hz একো গেম খেলিব নোৱাৰিছিলে কিন্তু বৰ্তমান Fortnite গেমত আপুনি 90 Hz সাপোৰ্ট কৰিব আৰু আপোনাৰ ভিউইং এক্সপেৰিয়েন্সও ভাল হ'ব প্লাস গেমিং এক্সপেৰিয়েন্সও ভাল হ'ব তো OnePlus যদি আপুনি 8 চলাই আছে আপুনি Fortnite টো আজি পৰা 90 Hz খেলিব পাৰিব লাষ্ট নিউজত আহিছো আজি FaceTime বহুতে ইউজ কৰে এতিয়া ফেসবুকেও এটা নিজৰ FaceTimeৰ নিচিনা এটা এপ লঞ্চ কৰিছে এপটোৰ নাম হ'ল কেটছআপ এই কেটছআপ এপটোত FaceTimeতকে কিছুমান এক্সট্ৰা ফিচাৰ্স থাকিব যেনেকৈ ৰেডি টু টক বা অফলাইন আপুনি ৰেডি টক কৈ থলে আপোনাক কোনোবাই কথা পাতিব পাৰিব আৰু আপুনি অফলাইন কৈ থলে আপুনি কথা পাতিব নোৱাৰে আৰু ভাল কথা এইটোৱে যে এই এপটো যেহেতু ফেসবুকৰ হয় কিন্তু আপোনাৰ এপটো ইউজ কৰিবৰ কাৰণে কোনো ফেসবুকৰ একাউণ্টৰ দৰকাৰ নাই যদি আপুনি ফেসবুক ইউজ নকৰেও তেতিয়াও আপুনি FaceTimeৰ যেটো এটো ক্লোন এপ আপুনি ইয়াৰ মজা উঠাব পাৰিব এই এপটো বৰ্তমানলৈকে ইউএছত अवेलेबल আছে ইণ্ডিয়াত বৰ্তমানলৈকে অহা নাই আৰু আহিলে মই লগালগ আপডেট কৰিম তো এয়া আছিল আজিৰ টেক নিউজ 5টা নিউজ দিলো আজি মই মাজে সময় 5টা 6টা 7টা যিমানখিনি ভাল নিউজ দেখো দিনটোৰ টেক নিউজ হেখিনি মই দি থাকো তো যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আগলৈও টেক নিউজ বা কিছুমান ৰিভিউজ মই দি থাকো এইখিনি আপুনি চাই থাকিব পাৰে আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ